নমস্কাৰ পুনৰবাৰ মই ডক্টৰ সুপ্ৰতিম বৰুৱাই আপোনালোকক আমাৰ ৰেচ অফ ৰেকিলৈ স্বাগতম জনালোঁ। আজি আমি ৰেকিৰ দ্বাৰা আমাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ বা লাভালাভ কি হ'ব পাৰে তাৰ বিষয়ে আগবাঢ়ি যাম আহক। ৰেকিৰ দ্বাৰা আমি অকল চিকিৎসাই যে কৰিম, আগতেও মই কৈছোঁ যি ধৰণে যে ৰেকিৰ দ্বাৰা অকল যে চিকিৎসা কৰিম সেইটো নহয়, জীৱনৰ বিভিন্নবিলাক সমস্যাবিলাকৰ ক্ষেত্ৰত আমি ৰেকি শক্তিক এনাৰ্জিক আমি প্ৰয়োগ কৰি পেলাই আমি বিভিন্ন ধৰণৰ কিছুমান ভাল ফলাফলবিলাক আমাৰ জীৱনত আমি লাভ কৰিব পাৰোঁ। যেনেকৈ তাৰ ভিতৰত আটাইতকৈ অন্যতম এটা ডাঙৰ কথা হৈছে আজিকালি বিশেষকৈ গোটেই জীৱনটো আমি চলিবৰ কাৰণে সুচাৰুৰূপে পাৰ কৰিবৰ কাৰণে গোটেই জীৱনটো আমাৰ কালটোত মানে কি হয়, অন্যান্য কৰ্মবিলাক কৰাৰ উপৰিও বিশেষকৈ বেছি সংখ্যক আমাৰ মানুহৰ ক্ষেত্ৰত কি হয়, ধনৰ খুব প্ৰয়োজন হয়। আৰু বহুতে নিজৰ প্ৰফেশ্যনত কাম কৰি আছে, চাকৰি কৰিছে, ব্যৱসায় কৰিছে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হৈ আছে। কিন্তু কেতিয়াবা দেখা যায় যে কৰ্মবিলাক আমি যি ধৰণে কৰিছোঁ, কৰাৰ পিছতো আমি যিমানখিনি ধৰক আমাৰ লাভ হ'ব লাগে, অৰ্থৰ প্ৰাপ্তি হ'ব লাগে, সিমানবিলাক আমি হয়তো আহৰণ কৰিব নোৱাৰোঁ। কিন্তু এই ক্ষেত্ৰত কি হয়, ৰেকি আমাক বহুতখিনি সহায় কৰিব পাৰে। বিশেষকৈ ৰেকিৰ ক্ষেত্ৰত আমি কেতিয়াবা দেখা পাওঁ, যেতিয়া এজন ৰেকি হিলাৰে ৰেকি শিকি লয়, ফাৰ্ষ্ট ডিগ্ৰী হিলাৰৰ পৰা ছেকেণ্ড ডিগ্ৰী বা থাৰ্ড লেভেলৰ হিলাৰ এজনে যেতিয়া শিকি লয় ৰেকি, তেতিয়া তেখেতলৈ কি কৰিব পাৰে যে ৰেকিৰ দ্বাৰা যিখিনি প্ৰাপ্য ধন, যেনেকৈ আমি এঞ্জেল চিলিং থেৰাপিৰ দ্বাৰাও আমি মানে মানি এট্ৰেকশ্যনটো কৰিব পাৰোঁ, বা আমাৰ কিছুমান কৰ্চেছ আছে যিবিলাক কৰ্চত অনলি ফৰ মানি ৰিলেটেড আমি কিছুমান এনাৰ্জি কেনেকৈ মানি আমি আনিব পাৰিম, ধন টকা পইচা কি ধৰণে আমাৰ যিখিনি প্ৰাপ্য থাকে জীৱনত আমি কি ধৰণে আনিব পাৰিম, তাৰ বিভিন্ন ধৰণৰ কৰ্চ আছে। এই বিষয়ে আপোনালোকে ফোন কৰিলে মোক জানিব পাৰিব। তাৰোপৰি ৰেকিৰ ক্ষেত্ৰত এই ক্ষেত্ৰতো আমি ৰেকিৰ দ্বাৰা আমি বহুতখিনি সহায় ল'ব পাৰোঁ। যেনেধৰণে আমি এঞ্জেল চিলিং থেৰাপিটো আমি কৰিব পাৰোঁ। তাৰোপৰি কি হৈছে, ক্ৰিষ্টেলৰ প্ৰয়োগৰ দ্বাৰা আমি কিছুমান এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আমি বহুখিনি মুক্ত হ'ব পাৰোঁ। এতিয়া ৰেকিৰ দ্বাৰা আমি কি ধৰণে কৰিম, বিশেষকৈ সদায় এটাই কথা প্ৰথম আহিব যে আপুনি যদি ৰেকিৰ এজন হিলাৰ হয়, আপুনি ৰেকিৰ বিষয়ে ভালকৈ জানে, তেতিয়াহ'লে আপুনি কি কৰিব পাৰিব, উইচ বক্স যিটো আগতে মই এটা ভিডিঅ' কৰি গৈছোঁ, উইচ বক্সৰ বিষয়ে হয়তো আপোনালোকে জানে। তাত কিন্তু কি ধৰণে আপুনি উইচটো প্ৰয়োগ কৰিব লাগিব বা কেনেকৈ লিখিব লাগিব সেইটো জনাৰ কিছুমান নিয়ম থাকিব। তাত কিছুমান চিহ্নৰ প্ৰয়োজন থাকে, চিহ্নবিলাক কি ধৰণে আঁকিব লাগিব, চিহ্ন আঁকাটো খুব ডাঙৰ কথা হয়, বহুতে ভুল কৰে আঁকোতে, সেইটো জানিব লাগিব। হয়তো কেতিয়াবা আমাৰ ক্ৰিষ্টেল কিছুমানৰ প্ৰয়োজন হ'ব পাৰে ৰেকি উইচ বক্সত, আৰু সেইধৰণে আমি যদি প্ৰয়োগ কৰিব পাৰোঁ, প্ৰয়োগ কৰিলে কি হ'ব, আমাৰ জীৱনত যিবিলাক বাধা আছিলে, পইচাৰ ক্ষেত্ৰত ৰৈ আছিলে, পইচা আপোনাৰ ক'ৰবাত সোমাই আছে যিটো ওলাই আহিব লাগে ওলাই অহা নাই, সেইবিলাকৰ ক্ষেত্ৰত আমি বহু সুফল লাভ কৰিব পাৰোঁ। তাৰোপৰি আমি কেতিয়াবা দেখা যায় যে ৰেকি এনাৰ্জি হিলিঙৰ দ্বাৰা কেতিয়াবা ইমান ধুনীয়া ৰিজাল্ট আহে, 2-3 দিনতে ৰিজাল্ট পাব পাৰি, কেতিয়াবা 15 দিনৰ ভিতৰত, কেতিয়াবা এমাহৰ ভিতৰত। বিষয়টো চাই পেলাই একচুৱেলি কাম হয়, কিন্তু ধন সম্পত্তিৰ ক্ষেত্ৰত আমি খুব ধুনীয়া সুন্দৰ ফলাফল পাব পাৰোঁ। কিন্তু আৰু এটা কথা আছে যে আপুনি কিছুমান এনেকুৱা ধৰণৰ মিৰাকল কৰিব নোৱাৰে যিটো আপোনাৰ সপোনৰ অগোচৰ, য'ত আপুনি বিচাৰিছে যে আপোনাৰ এজ এ এক্সাম্পল মই উদাহৰণ হিচাপে আপোনাক জনাইছোঁ আপোনালোকক যে আপুনি পাবলগীয়া আছে, আপুনি জানে যে মোৰ ক্ষেত্ৰত মই পাব পাৰোঁ বোলে, মই টকা 1 লাখ 2 লাখ বা 3 লাখ 10 লাখ টকা মই পাব পাৰোঁ, মোৰ ৰাস্তাটো আছে কিন্তু বন্ধ হৈ আছে। সেই বন্ধৰ বাটটোক আপুনি মুকলি কৰিবলৈ ৰেকিৰ সহায় ল'ব পাৰে। কিন্তু আপুনি যদি ভাবে যে মই 50 লাখ টকাও মই পাব লাগে, য'ত কিন্তু কোনো স্ক'প নাই আপুনি পোৱাৰ, সেইটো হয়তো হৈ উঠাত আপোনাৰ কাৰণে অসুবিধা হ'ব পাৰে। কিন্তু যদি আপুনি কৰ্মৰ লগত জড়িত হৈ আছে, আপোনাৰ টাৰ্গেট সিমানখিনিলৈকে আছে, ৰেকিৰ দ্বাৰা আপুনি সহায় ল'লে আপুনি সেই স্থান পাওঁতে আপোনাক বহুত ৰেকিয়ে সহায় কৰিব, আৰু সহায় কৰাৰ লগে লগে আপুনি যিখিনি আপোনাৰ প্ৰাপ্য থাকে, ধনৰ প্ৰাপ্তি থাকে, সেইখিনি আপুনি লাভ কৰিব পাৰিব। তাৰোপৰি কেতিয়াবা কিছুমান কথা এনেকুৱা হৈ যায়, আমাৰ ধন সম্পত্তিবিলাকৰ ক্ষেত্ৰত আমি কেতিয়াবা হেৰাই যায় কিছুমান বস্তু, আমাৰ নিজৰ টকা পইচাৰ পৰা আদি কৰি আমাৰ অলংকাৰ কিছুমান হেৰাব পাৰে, সেই ক্ষেত্ৰতো আমি ৰেকিৰ সহায় ল'ব পাৰোঁ। বহুতো প্ৰমাণ তেনেকুৱা ধৰণৰ আছে। আমি যদি ৰেকিৰ এজন ভাল হিলাৰ হ'ব পাৰোঁ, নিশ্চয়কৈ আমি এই ক্ষেত্ৰত আমি ৰেকিক প্ৰয়োগ কৰিব পাৰোঁ। আৰু ইয়াৰ বিষয়ে আপোনালোকে অতি ভালকৈ জানিব বিচাৰিলে বা ৰেকি শিকিব বিচাৰিলে আমাৰ ৰেকিৰ লগতে এঞ্জেল চিলিং থেৰাপি, মানি ৰেকি বা মানি এঞ্জেলছ মানি, আৰু ল অফ এট্ৰেকশ্যন, মানি এট্ৰেকশ্যন, বিভিন্নবিলাক কোৰ্চ আছে, EFT আছে, আমাৰ ডাউজিঙৰ কথাও আছে, বহুতবিলাক কোৰ্চ বহুত আছে। আপোনালোকে শিকিব বিচাৰে বিশেষকৈ ৰেকিৰ লগত জড়িত ৰেকিৰ কোৰ্চবিলাক আমি দি আছোঁ, প্ৰভাইড কৰি আছোঁ। আপোনালোকে মোৰ নাম্বাৰটো দিছোঁ, আপোনালোকে স্ক্ৰীণত দেখা পাব, সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰি লোৱাৰ পিছত মোৰ লগত কথা পাতি কেতিয়া কেনেকৈ ক্লাছ ল'ব পাৰি মই ডিটেইলছ আপোনালোকক জনাব পাৰিম। আৰু আগন্তুক দিনত আশা কৰিছোঁ আপোনালোকে
যদি ইচ্ছা কৰে মোৰ লগত যোগাযোগ কৰি আপোনালোকে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে আপোনালোকে ইচ্ছা কৰিলে শিকিব পাৰিব। অল অভাৰ আছামত আমি শিকাই আছোঁ, সেইকাৰণে আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় শিকিব পাৰিব। আৰু এইখিনি কথা কৈ মই আমাৰ এই ভিডিঅ'টো বৰ্তমান আজিলৈ সামৰণি মাৰিছোঁ, যাতে আপোনালোকক এটা জনালোঁ যে ৰেকিৰ দ্বাৰাও আমি টকা পইচাৰ ক্ষেত্ৰত বহুখিনি সুফলাফল লাভ কৰিব পাৰোঁ। তাৰ বাবে আমি ৰেকিক প্ৰয়োগ কৰিব পাৰোঁ। এইখিনি কথা কৈ আজিলৈ সামৰিছোঁ আৰু আপোনালোকৰ আটাইৰে মংগল কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিলোঁ। এয়ে কৈ আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ আৰু পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় আপোনালোকক লগ পাম। নমস্কাৰ।